সকলোৱে চাগে নিশ্চয় ভাল আৰু মোৰো ভালেই আৰু সেইদিনা দেখিলে আমাৰ নামঘৰৰ বৰসভাৰ ভিতৰত দেখিলে তই দেখিলোঁ বা নামঘৰৰ কি বুলি কয় বৰসভা আছে বৰসভা যাব লৈছে এতিয়া এনেকুৱা ৰ'দ দিছে টিকাফটা ৰ'দ পুৰা ক'বই নালাগে ৰ'দ পুৰা দিছে আৰু মোক নিবলৈ লগৰটো আহিছে আৰু বিনোদ আৰু মাইনা আহিছে বাইক লৈ তো ডাইৰেক্ট নামঘৰতে লগ পাম এতিয়া গৈ আছোঁ আৰু এতিয়া যাত্ৰাটো আৰম্ভ কৰোঁ তো নামঘৰত ডাইৰেক্ট লগ পাই আছোঁ ব'লক আৰু বৰ নতুন কাম প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব তেতিয়াই গম পাম ভিডিঅ'টো চাইছে নাই পোৱা চাই থাকক শেষলৈকে তো ডাইৰেক্ট নামঘৰতে লগ পাম আৰু বৰ্তমান নামঘৰ পালোহি এতিয়া পূৰা ভকত বৈষ্ণৱ পূৰা ভিৰ হৈ আছে নামঘৰৰ ভিতৰত আমাৰ ইয়াত দাদা একল আছে বা এইফালেও বহি আছে পূৰা ভিৰ হৈছে অকণমান পৰিৱেশটো দেখ এইটো হৈছে বাহিৰৰ পৰিৱেশটো ভিতৰত পূৰা হাউচফুল হৈ আছে হাউচফুল নহয় নামঘৰৰ পৰা ভৰ্তি হৈছে ভিতৰত বাহিৰৰ পৰিৱেশটো চাহ খাই আছোঁ ডাইৰেক্ট তাৰপৰা বহি আহি চাহ খাই আছোঁ নামঘৰৰ বাহিৰতে ষ্টেজ এটা তাতে চাহ খোৱা পৰ্বটো হৈ আছে এতিয়া বৰ্তমান কেনেকৈ বিনোদ চেমিল অকণ দেখুৱাই দিয়া বাহিৰ দেখিলে Five minutes later. মোৰ লগত এতিয়া বৰ্তমান আমাৰ নামঘৰ যিমান নাটভাগ দিছে আমাৰ সেৱকী আছে বাকী আমাক কওকচোন বাৰু ভাওনাখনৰ বিষয়ে ভাওনাখন সৰু সৰু ল'ৰা ছোৱালীয়ে কৰিব 80জন মানে শিশু শিল্পী গতিকে ৰাতিলৈ সকলো আহিব কেনেকুৱা হয় কি কথা আগত দেখিলে যোনটো আমাৰ বৰসভা ভিডিঅ'ত দিলোঁ এতিয়া আমাৰ দিনৰ আমাৰ বৰসভা ভিডিঅ'ত দিম অলপ পাছতে আৰু ৰাতিলৈ আমাৰ ভাওনা ভিডিঅ'টো পাব ভাওনা ব্লগটো এতিয়া দিনৰ ব্লগটো দিম অলপ পাছত আপলোড হ'ব তো সকলোৱে চাব ভাওনা নৃত্য সকলো আহিব এপাক নৃত্যাভাগৰ চেনেল আৰু এইটো আমাৰ ৰন্ধনশাল পূৰা গৰমত আমাৰ প্ৰশান্তদাই পূৰা বনাই আছে হ'লে প্ৰশান্তদাই কি বনাইছে আজি আৰু এই চাব পাৰে আমাৰ গৰমত পূৰা প্ৰশান্তদাই কষ্ট কৰিছে ৰাইজৰ কাৰণে এটা দুটা তিনিটা চৌকা জ্বলাই আছে অকলে অকলে ন প্ৰশান্ত অকলে নেকি তিনিজন আছে এতিয়া বৰ্তমান এজনেই আছে পূৰা গৰমত ফাটি গৈছে বোলে ঘাম পূৰা ওলাইছে এই দেখিছেনে পূৰা বনাই বাল্টিঙত ভৰাই থৈছে দাইল এই পেহাজি চব কৃষ্ণ কৃষ্ণ 5 minutes later. বনাত প্ৰসাদ খাই আছোঁ এতিয়া বহি পিনে আমাৰ ভাৱৰীয়াসকলে এইফালে প্ৰসাদ খাই অকণ দেখুৱাই দিয়ে ভাইসকলে প্ৰসাদ খাইছে বোলে ভিতৰত এতিয়া দেখা পোৱা অৱস্থা নাই ভিতৰত মানুহ ঢেৰ হৈ আছে আমি বৰ্তমান নামঘৰ গৃহৰ কাষতে বান্দাতে খাইছোঁ প্ৰসাদ ভাগ তো ছাইডৰ ভিডিঅ'টো বেছি দীঘল নহয় আৰু ভাৱৰীয়া পাৰ্টিটোৰ পৰা এক চাইডকৈ বহিছে সিহঁতি এইটো বাৰু পহু স্থান আছিলে পহু বা প্ৰমোশ্যন পালে এতিয়া এই কম্পিটিশ্যনত গৈছিলে পহু স্থান গৈছিলে কম্পিটিশ্যনত পহু স্থান গ'লে এতিয়া ওপৰ খাবলৈ মানে অলপ পালে এতিয়া ভাৱৰীয়াত পাইছে ডাইৰেক্ট তাৰপৰা আমাৰ এইবিলাক চব ভাৱৰীয়া কৰা পাৰ্টি বহি আছে এইফালে এটি লৈছে বোলে ভাৱৰীয়া পাত খাওঁ আৰু বৰ্তমান এতিয়া প্ৰসাদ খাই এদাই হ'ল আৰু বহি আছোঁ এতিয়া আহিব আপোনাৰ কোমল চাউল আহিব আমি এতিয়া বহি আছোঁ প্ৰায় বহি আছোঁ এতিয়া আহিব কোমল চাউল খাই ল'ব লাগিব ধুনীয়াকৈ বৰ্তমান কোমল চাউল দিলে এইটো আমাৰ ভাস্কৰ চাওঁ এইফালে ভাস্কৰে দি আছে আমাৰ জলকীয়া নিমখ আৰু টেঙা দিয়া কৰা কৰি আছে পূৰা বাপসকলে আৰু এই আমাৰ আইসকল পূৰা কামত ব্যস্ত হৈ আছে 5 minutes later. এই আমাৰ ৰজা দাই পাইছে ৰজা নহয় কি লৈছিলে কম্পিটিশ্যন ভাওনা ভাগ চদা কৈ দিয়ক
শ্ৰদ্ধাই পাহৰিলে বোলে। তাৰপৰা এইজন আমাৰ যোৰহাটৰ আলহী আৰু বিশ্বৰে বাঁহী বজাই কোনোবা হয়, মিতি মানুহ হয় আৰু। তাৰপৰা এইফালে আমাৰ খুৰাহঁতে দাদাহঁত বহি আছে। তাৰপৰা এইজন এজন আলহী। তো দেখিলেই অকণমান চব ভিডিঅ' অলপ অকণমান দেখুৱাইছোঁ আৰু বেয়া নাপাব, আমাৰ ওচৰত থকাও বেয়া নাপাব। চব ভিডিঅ' কৰি দিয়াটো সম্ভৱ নহয়, অসম্ভৱ হয়। তো যিমানখিনি পাৰোঁ সেইখিনি দিলোঁ আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই। গধূলি এটা ব্লগ হ'ব, ভাওনা ব্লগ এটা হ'ব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। নতুনকৈ অহা প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আমাৰ বিখ্যাত মোৰ লগত যাৰ লগত মই যাওঁ, বাঁহী বেদৰটোৰ ওচৰতে বহি আছে এইটো। তো আজিলৈ এতিয়ালৈ বাই বাই।